এই সাউথ ইণ্ডিয়ান লুকটো মোক কৰি দিছিলে মেকআপ আৰ্টিষ্ট চাহিবা মানে এতিয়া হৈছে মেকআপ আৰ্টিষ্টজনী অলপ চাই চ' মই মডেলজনীয়ে ভইচ অভাৰটো দি দিছোঁ বাই দ্য ৱে এইটো আছিলে মোৰ ৰিয়েকশ্যন যেতিয়া মই মোৰ আইব্ৰ'কেইডাল দেখিছিলোঁ মোৰ লাগিছিলে নিজকে শ্বিনচান আৰু এংগ্ৰি বাৰ্ডৰ মানে কম্বো নিচিনা তাৰপিছত ভাবিলোঁ আৰু নাচাওঁ একদম মেকআপ কমপ্লিট হ'লেহে নিজকে চাম আৰু এসোপামান কিবা কিবি লগালোঁ সেইখিনি ইমান কৈ নাথাকোঁ এতিয়া প্ৰচেছটো আৰু বহুতেই ক'ব ইয়াতে মানে ইমান মেকআপৰ কি দৰকাৰ মানে কেতিয়াবা কিবা অলপ ট্ৰাই কৰিব লাগে ন সেইকাৰণে আৰু বাই দ্য ৱে আমি বহুত বেছি হাঁহিছিলোঁ দেই সেইদিনাখন এণ্ড দ্য মষ্ট ইম্পৰ্টেণ্ট থিং মোৰ ডিমাণ্ড আছিলে ফাউণ্ডেশ্যন শ্বেডটো মোৰ স্কিন টোনৰ লগত এক্সেক্টলি মেটচ হ'ব লাগিব চ' বায়ে মোক এক্সেক্টলি তেনেকুৱাকৈ গোটেই বেচটো কৰি দিছিলে চ' আই ৱাজ ৰিয়েলি হেপী আৰু মোৰ নিচিনা উৎপতীয়া মডেল এজনীক ইমান ধুনীয়াকৈ ৰেডি কৰি দিছে চ' আপোনালোককতো ধুনীয়াকৈ ৰেডি কৰি দিব বাই মোৰ ডিটেইলছ আৰ ইন দ্য পিন কমেণ্ট এণ্ড কেপশ্যন চেক ইট আউট বাই বাই